নমস্কাৰ সকলোকে সান্দিচিতা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আৰু মই হৈছোঁ অসম আৰক্ষীত কৰ্মৰত এগৰাকী ওমেন পুলিচ কনষ্টেবল আৰু আজি আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে যে ৰিসেন্টলি SLPRB ৱেবছাইটত এটা নটিফিকেশ্যন আহিছে যে এডমিট কাৰ্ড ডাউনলোড আসলতে সেই এডমিট কাৰ্ডৰ ডাউনলোডৰ যোনটো নটিফিকেশ্যন হয় সেইটো আসলতে আপোনালোকৰ বহুতে ভাবি আছে যে ABUB কনষ্টেবলৰ এডমিট কাৰ্ড ডাউনলোডৰ কাৰণে আহিছে কিন্তু সেইটো আসলতে নহয় সেই নটিফিকেশ্যনটো ABUB বা অন্যান্য পোষ্টসমূহৰ লগতে যি এক্স সাৰ্ভিসমেনৰ অনলাইন এপ্লাই হৈছিলে আৰু সেই সকলৰ কাৰণে সেই এডমিট কাৰ্ডটো হৈছে আৰু এক্স সাৰ্ভিসমেন মানেটো হয়তো আপোনালোকে গম পাইছে যে যোনসকল অলৰেডি ৰিটায়াৰ্ড পাৰ্সনেল ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ি হয় বা চেন্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক আৰু বৰ্তমান সময়ত যোনসকলে বৰ্ডাৰ অৰ্গেনাইজেশ্যনত চাকৰি কৰি আছে মানে বৰ্ডাৰ অৰ্গেনাইজেশ্যন মানে হৈছে SDRF APR যেনেকৈ এটা অৰ্গেনাইজেশ্যন থাকে যেনেকৈ অসম পুলিচৰ এটা বৰ্ডাৰ অৰ্গেনাইজেশ্যন বুলি অৰ্গেনাইজেশ্যন আছে তাত যোনসকলে চাকৰি কৰি আছিল সেই সকল লোকেও সেই পোষ্টসমূহত অনলাইন কৰিবলৈ সুবিধা পাইছে আৰু তেখেতলোকৰ কাৰণে সেই মানে SLPRB ৱেবছাইটত এটা সেই নটিচখন আহিছে আৰু তেখেতলোকে গৈ পেলাই সেই এডমিট ডাউনলোড কৰিব পাৰিব আজি 26/12/2023 চনৰ 9 PM পাছৰ পৰা সেই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু সেই সকল মানে এক্স সাৰ্ভিসমেনৰ হে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আপোনালোকে ABUB ভাবি পেলাই এনে মানে চিন্তা কৰি থাকিব নালাগে নটিচখন চালে হয়তো আপোনালোকে নিশ্চয় গম পাইছে চাগে এক্স সাৰ্ভিসমেনৰ পোষ্টসমূহ আছিলে দুটা পোষ্ট আছিলে ইন্সপেক্টৰ বৰ্ডাৰ আৰু 60টা পোষ্ট আছিলে সাব ইন্সপেক্টৰ বৰ্ডাৰ আৰু 70টা পোষ্ট আছিলে হেড কনষ্টেবল বৰ্ডাৰ আৰু 200টা পোষ্ট আছিলে কনষ্টেবল বৰ্ডাৰ আৰু যোনসকলে এপ্লাই কৰিছিলে তেখেতলোকে গৈ পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিলে আৰু তাতে আপোনালোকৰ লিখিত পৰীক্ষাৰ চেণ্টাৰসমূহ আপোনালোকে তাতে গম পাই যাব টাইম ডেট সব সকলো তাতে মেনশন কৰাই থাকিব আৰু আটাইতকৈ ভাল খবৰটো হৈছে যে অগ্নিবীৰত যোনসকলে বৰ্তমান চাকৰি কৰি আছে বা যোনসকলে কৰিম বুলি ভাবিছে ইণ্ডিয়ান আৰ্মিৰ আৰু তেখেতলোকেও যেতিয়া মানে তাৰ পৰা ৰিটায়াৰ্ড হৈ আহিব মানে 4 বছৰ যেতিয়া চাকৰি কৰি ওলাই আহিব আৰু তেতিয়া তেখেতলোকেও এই পোষ্টসমূহত মানে অনলাইন এপ্লাই কৰিব পাৰিব মানে তেখেতলোকেও এই চাকৰিত এপ্লাই কৰিব পাৰিব আৰু অতি সোনকালে ABUB এই সকলোসমূহৰ পদৰে এডমিট কাৰ্ড আহি আছে আৰু আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক আৰু সকলোলৈকে শুভেচ্ছা থাকিলে যাতে আপোনালোকৰ নিজৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে আৰু নেক্সট এটা ইনফৰ্মেটিভ ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ বাই বাই বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসম আৰক্ষীত আবেদন কৰা চাকৰি প্ৰাৰ্থীলৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো অসম আৰক্ষীৰ তৰফৰ পৰা কেইবাটাও তথ্য প্ৰকাশ কৰা হৈছে জানুৱাৰীৰ 7 তাৰিখে অনুষ্ঠিত হ'ব আৰক্ষীৰ পদৰ বাবে লিখিত পৰীক্ষা আৰু ইয়াৰ বাবে আপুনি অনলাইনত গৈ ডাউনলোড কৰিব লাগিব আপোনাৰ এডমিট কাৰ্ড চৰকাৰী চাকৰিৰ বাবে ভাল খবৰ যিসকলে আবেদন কৰিছিলে আজি নিশা 10 বজাৰ পৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ যিসকলে আবেদন কৰিছিলে এডমিট কাৰ্ড অনলাইনত ডাউনলোড কৰিব পাৰিব ইফালে 7 তাৰিখে পুৱা 10 বজাৰ পৰা 12 বজালৈ হেড কনষ্টেবল আৰু কনষ্টেবলৰ পৰীক্ষা অনুষ্ঠিত হ'ব পৰিদৰ্শক আৰু উপ পৰিদৰ্শকৰ পৰীক্ষা 7 জানুৱাৰী 2 বজাৰ পৰা 4 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব www.slprbassam.in এই ৱেবছাইটত গৈ আপুনি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব